back to my YouTube channel, Angita Blog Soli. To পুনৰবাৰ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে মই একদম বাৰে সাজি কাচি যাবলৈ লৈছোঁ মোৰ মামাহঁতৰ ঘৰলৈ। ইমান বছৰ ৩-৪ বছৰৰ মূৰত আজি মামাহঁতৰ ঘৰলৈ যাম। তো গাইজ বলক মোৰ লগত আজি। গাইজ ভিন্দু আহি পাইছিলে সেইকাৰণে একদম বাৰে চুপচাপ হৈ গৈছিলোঁ বাৰু যি কি নহওক। গাইজ এতিয়া মই আপোনালোকক দেখুৱাইছোঁ বাইদেউক চাওকচোন ইমান ষ্টাইল কৰি আছে এয়া পূৰা কাজল লগোৱাত আৰু মই ইফালে একদম বাৰে চিম্পল অকল চশমা বাটছ কাপোৰখন পিন্ধিছোঁ চুলিটো বান্ধিছোঁ হৈ গ'ল মোৰ। তো গাইজ আমি যাম বা মই ভিন্দু আৰু খুৰা যোনে আমাক তালৈ লৈ যাবহি মামাহঁতৰ ঘৰলৈ। তো চাই থাকক দেই। তো গাইজ পোনপ্ৰথমে আমি গড়চুকত ৰখি অকণমান মিঠাই লোৱাত লাগি গৈছোঁ। ইফালে ভিন্দু বাইদেউ পূৰা ভিন্দুৱে মানে ভিডিঅ' কৰা দেখিছে সেইকাৰণে অলপমান চিকিয়া হাঁহি এটা আৰু বাৰু এতিয়া আমি ওলাই পৰিলোঁ পূৰা মামাহঁতৰ ঘৰলৈ বুলি। পামহি আৰু কিছু দূৰ এনেকৈ কেৰা বেকা ৰাস্তা পূৰা খানাপাৰা পাৰ হৈ যোৱাৰ পাছত আপোনালোকে পাব একদম বাৰে কেৰা বেকা ৰাস্তা দেই, ভালো লাগে কিন্তু। আৰু সেইখিনি খানাপাৰা পাৰ হোৱাৰ পাছত কিন্তু ধুনীয়া গছ গছনিৰে ভৰা পাহাৰীয়া ধুনীয়া মানে আৰু দেখাত ভাল লাগে চাই যাবলৈ কাৰণে আৰু একদম বাৰে এনেকৈ ধুনীয়া বতাহ খাই তাৰ লগতে প্ৰকৃতি গছ গছনিৰে অনুভৱ কৰি আমি পাঁচজনী আমি সকলোৱে যাই আছোঁ এতিয়া মামাহঁতৰ ঘৰলৈ বুলি। তো ফাইনেলি আমি পামহি আৰু দেই। তো গাইজ ফাইনেলি আমি গলিটো সোমালোঁ। ৰাইট ছাইডে আছে এটা স্কুল হয় কিন্তু ইমান ভিডিঅ' কৰিব মানে কেমেৰাটো সিফালে ঘূৰাই দিবলৈ নাপালোঁ মই বাৰু যি কি নহওক। ৰাস্তাটো সোমাই গৈ আছোঁ এতিয়া মামাহঁতৰ ঘৰলৈ বুলি। ইমান দিনৰ মূৰত আহিছোঁ চবেই বহুত ভাল লাগিছে মানে এক্সাইটেড হৈ আছোঁ। চাওকচোন ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ আগতকৈ অলপমান বেলেগ হৈছে। যিমানখিনি আগতে আহিছিলোঁ ইমান কত বছৰৰ আগতে আহিছিলোঁ অলপমান চেঞ্জ হৈছে আৰু কিন্তু যি কি নহওক আধা আধুৰা অলপমান পথাৰ এনেকৈ ছাগলীবিলাক গৰুবিলাক আছে নথকা নহয়। কিন্তু আগতে এইটো যোনটো আমি ৰাস্তাৰে যাই আছোঁ সেয়া মাটিৰে আছিলে বাৰু এতিয়া অলপমান পাকি কৰি দিছে আৰু এয়া পথাৰ। পাছতে মই ভাবিলোঁ অলপমান যিহেতু এনেকৈ কেমেৰাটো হাতখন উলিয়াই পূৰা ফিল কৰি যাই আছোঁ আৰু মামাহঁতৰ ঘৰলৈ বুলি মুখখনি পূৰা ফিল বতাহ। এইফালে মানুহবিলাক কেৰম বৰ্ড খেলি আছে পূৰা চাইছে আৰু মানুহটো কি পাগিলিহেন যেন কৰি আছে বুলি ভাবিছে চাগে। আৰু যি কি নহওক ডন কেয়াৰ কৰি পেলাই পূৰা মই কেমেৰা ভিডিঅ' কৰাত আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰাত লাগি গৈছোঁ আৰু পূৰা এনেকৈ ফিল কৰি গৈ আছোঁ। এনেকৈ টাৰ্ণিং ল'ব লাগে অলপ টাৰ্ণিং লৈ মেলি প্ৰথমতে জেঠীহঁতৰ ঘৰটো পাম দেই আমি মানে মোৰ মাৰ বাক হ'ব এয়া এইটো জেঠীহঁতৰ ঘৰ। তো দেখাম বাৰু। তো ফাইনেলি মামাহঁতৰ ঘৰ আহি পালোঁ। এয়া গেটটো গাড়ীৰ পৰা নামিছোঁ। চ' গাইজ ফাইনেলি আহি পালোঁ পূৰা গৰমে চৰমে পূৰা এয়া মই পূৰা আৰু বিন্দাছ। এতিয়া এয়া হৈছে সৰু দাদাজন এয়া অলপমান বাহিৰৰ পৰা দেখাইছোঁ। এতিয়া ভিতৰলৈ যাওঁ। এতিয়া মই বেগ চেগ থৈ পেলাই ইফালে অলপমান আপোনালোকক দেখুৱাম চাওক। হাই ৰাব্বা আহি পালোঁ আমি পৰিৱেশ ৱাও ৰবাব টেঙা য়া তোমাৰ কাৰণে গিফ্ট লাইছে এক্সেল হ'ব না তই দে পিন্ধ এক্সেল হয় ডাবল এক্সেল হয় পিন্ধিছা পিন্ধিবা লাগে এক্সেলটো বেছি ফিটিং হৈ পায় আৰু
ইউটিউবে এনেকৈ ভিডিঅ'টো এনেকৈ লাভ লাগে চ' গাইজ খুবেই বহুত ফানি মানে ভিডিঅ' কৰিবলৈ কাৰণে মানা কৰিছে ডাঙৰ দাদা লাজ লাগে বোলে আৰু যি কি নহওক মই আপোনালোকৰ লগততো শ্বেয়াৰ কৰিব লাগিবই ন নিশ্চয় সুখ দুখৰে হওক বা যি কি নহওক তাৰপাছত ইফালে দাদাই অলপমান ধমকি দি আছে আৰু বাৰু ধমকি দিয়া নাই নে ধেমালি কৰিছোঁ কৈ আছে আৰু ফিটিং মানে কেনেকুৱা দেখিছে ত' গাইজ আপোনালোকেও কমেণ্ট কৰি জনাব আৰু দাদা কেনেকুৱা লাগিছে তো ইফালে কেমেৰাটো টেবুলত এনেকৈ থৈ মেলি তাৰপিছত সেইফালে মামা বহি আছে আমাৰ মামী নাই ঘৰত তাৰপিছত এনেকৈ মামাকে সেয়া কৰিলোঁ তিনিটাই তাৰপাছত সেয়া হ'ল সেয়া কৰা হৈ গ'ল তাৰপাছতে এনেকৈ বাইদেউ গলত এৰাই দিলে আৰু বিহুৱানটো তাৰপাছতে ইফালে আমি আহিছোঁ জেঠীহঁতৰ ঘৰত এয়া জেঠীহঁতৰ ঘৰত আহিছোঁ দেই চাব আপোনালোকে ইফালে সকলোৱে বহি আছোঁ তাৰপাছত ইফালে এতিয়া জেঠীয়ে অমিতা পাৰিবলৈ কাৰণে লৈছে লোকেল অমিতা ঘৰৰ এনেকৈ জেঠী পাৰি আছে ইয়াক পৰিলে এটা তলত আকৌ পাৰিব তাৰপিছত এনেকৈ পাৰি তাৰপিছত আমি ওলাই আহিছোঁ এতিয়া অমিতা পৰাৰ পাছত আৰু জেঠীহঁতৰ ঘৰৰ পৰা আহি এতিয়া আমি যাবলৈ লৈছোঁ দোকানলৈ ওচৰত এটা দোকান আছে তাতে আমি বা ভিনদেউ ডাঙৰ দাদা মই এনেকৈ ওলাই আহিছোঁ অলপমান কিমাননো থাকিম ঘৰতেই সেইকাৰণে অলপমান ভাবিলোঁ অলপমান ওলাই আহোঁ তাৰপাছত ওলাই আহি ভাত পানী খাই লৈ মেলি ইফালে এইটো আপোনালোকক দেখুৱাইছোঁ এয়া চপ আমি যে বিয়াত যে খাওঁ জিৰাৰ দৰে যে কিন্তু গোন্ধটো একদম চপ নিচিনা যে লাগে যে খাই আপোনালোকে নিশ্চয় দেখা পাইছে চাগে গম পায় দাদাক দিছোঁ এনেকৈ আৰু তাৰপাছতেই ফ্ৰেছ দেই খাবলৈ কিন্তু খুবেই বহুত ভাল লাগিছে মানে পূৰা ফ্ৰেছ আৰু গোন্ধটো মানে ডুপ্লিকেট নহয় গছটো এনেকৈ দেখালোঁ আৰু তাৰপিছত এনেকৈ ফটো চটো উঠি লৈ মেলি দাদা জেঠী এনেকৈ লগত উঠি ফটো তাৰপিছত আহিলোঁ ঘৰলৈ বুলি উভতি সঁচাকৈ খুবেই বহুতেই ভাল লাগিছে কি ক'ম আৰু আপোনালোকক দেই আৰু গাইজ আপোনালোকক এটা ধুনীয়া মেমৰি আপোনালোকক দেখুৱাম প্ৰথমবাৰৰ বাবে হোৱা বা আৰু বইনীৰ মাজত এটি সুন্দৰ মেমৰি চাওকচোন ইমান ধুনীয়া মৰম লগা কৰি মূৰটো পেলাই মোৰ কান্ধত টোপনি মাৰি আছে সঁচাকৈ ভাল লগা এটি দৃশ্য হয় নাই পাছত ইফালে ঘৰত উপস্থিত আৰু সঁচাকৈ ইমান গৰম ভাগৰে জগৰে আহি পাইছোঁ ভালো লাগিছে যায় আৰু গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কেইটামান ফটোৰ জৰিয়তে ইয়াতে সামৰণি আকৌ অন্য এটা ভিডিঅ'ত পুনৰ লগ